বিহুৰ কাৰণে এটা স্পেচিয়েল পিঠা ৰেচিপি লৈ আহিছোঁ যিটো আপোনালোকে কম সময়ৰ ভিতৰতে বনাই ৰেডি কৰিব পাৰিব আৰু আলহীক খুৱাব পাৰিব। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক টু আছামিজ ষ্টাৰ্ছৰ অন্য এটি ভিডিঅ'লৈ। মই আজি আপোনালোকৰ কাৰণে এটা নতুন পিঠা ৰেচিপি লৈ আহিছোঁ, সেইটো হৈছে ভাপ পিঠা। তেতিয়াহ'লে আপোনালোকে চাবচোন বলক মই পিঠাটোনো কেনেকৈ বনাওঁ। বহুত সহজ পদ্ধতি হয়, তেতিয়াহ'লে আপোনালোকে চাই থাকক। এয়া মই লৈছোঁ পিঠাগুড়ি, সেইখিনি মই ভাত খোৱা চাউল লৈছোঁ আৰু তাত অকণমান নিমখ দিছোঁ আৰু মিঠা আপোনালোকে কিমানটো খায় নিজৰ সোৱাদ মতে দি ল'ব। চেনি, এয়া মই চেনি দি দিছোঁ। তাৰপিছত মই এইখিনি গোটেইখিনি এয়া মিক্স কৰি লৈছোঁ। এয়া মই গোটেইখিনি মিক্স কৰি লৈছোঁ। তাৰপিছত মই অকণমান পানী দিছোঁ, পানী দি এইখিনি সানি লৈছোঁ। এয়া চাওক, এইটো জোখত ৰাখিব আপোনালোকে। হাতেৰে এনেকৈ চেপি চাব, যেতিয়া এনেকুৱা গোটা বান্ধি যাব তেতিয়া জানিব হৈ গৈছে এইখিনি। তাৰপিছত এনেকুৱা ধৰণৰ হেতা এখনৰ সহায়ত মই এইখিনি চালি লৈছোঁ। এয়া চাওক, চালি লৈছোঁ আৰু গোটা গোটা হৈ থকাখিনিও ভাঙি দিছোঁ হাতেৰে। আপোনালোকে হাতেৰে ভাঙিও দিব পাৰে, এনেকৈ কৰিলে সহজ হয়, সেইবাবে মই এনেকৈ কৰিছোঁ। এয়া মই গোটেইখিনি ভালদৰে এনেকৈ চালি ল'ম। তাৰপাছত মই এনেকুৱা গোল হেতা এখন লৈছোঁ, তাত অকণমান শুকান পিঠাগুড়ি সানি লৈছোঁ, তেতিয়া হেতাখনত লাগি নধৰে। তাৰপিছত এয়া এনেকৈ লৈ লৈছোঁ, হেতাখনত ভৰাই লৈছোঁ। ভৰাই লাহেকৈ এনেকৈ চেপি ল'ম মই। এয়া এনেকৈ চেপি ল'ম। তাৰপিছত হাতত উলিয়াই চাইছোঁ মই, চাওক এনেকৈ মই এটা এটাকৈ বনাই ল'ম। এয়া তাৰপাছত এফালে মই এইটো আমি বটলহু বুলিয়ে কওঁ, আপোনালোকে এনেকুৱা ধৰণৰ এটা বাচন ল'ব। লৈ মই ইয়াত ভিতৰত পানী দিলোঁ, পানী দি পেলাই এনেকুৱা কাপোৰ এখন বান্ধি দিছোঁ ওপৰত ভালদৰে গাঁঠি মাৰি। তাৰপিছত পানীখিনি উতলাৰ পাছত এয়া মই এনেকৈ হেতাত এটা এটা এনেকৈ দি যাম বনাই বনাই। এয়া চাওক, এটা এটাকৈ বনাই মই দি গৈছোঁ। জুইটো মই হাই কৰিয়ে থৈছোঁ। এয়া এনেকৈ এটা এটাকৈ বনাই বনাই মই দি লৈছোঁ। কেটলিত বনালে যিহেতু এটা এটাকৈ বহুত সময় লাগে, কিন্তু এনেকৈ বনালে একেবাৰতে 5-6টাকৈ হৈ যায়, সেইবাবে মই এনেকৈ বনাইছোঁ আজি। এয়া চাওক, মই এনেকৈ বনাই এটা এটাকৈ দি গৈছোঁ। এয়া 5টা দি মই এতিয়া এনেকৈ ঢাকি দিছোঁ। বেছি সময় নালাগে, 2-3 মিনিটতে হৈ যায়। এতিয়া মই ইয়াত 3 মিনিটৰ পাছত চাইছোঁ। এয়া চাওক, আমাৰ ৰেডি হৈ গ'ল পিঠাকেইটা। এতিয়া মই এটা এটাকৈ কাঢ়ি ল'ম। এয়া চাওক, মই বহুতখিনিয়ে বনাই ল'লোঁ। খাবলৈ কিন্তু বহুতেই টেষ্টি লাগে, এবাৰ বনাই খাই চাবচোন। এনেকৈ যিসকলে বনাই নাই খোৱা বহুতেই ভাল পাব, যিহেতু বিহুৰ বতৰ। এনেকৈ বনাই খাই চাব, নিশ্চয় ভাল পাব। এয়া মই গোটেইখিনি এনেকৈ এটা এটাকৈ বনাই ল'লোঁ। আপোনালোকে জনাব আজি আমাৰ এই ৰেচিপিটো কেনেকুৱা লাগিল। যদিহে ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকল আমাৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হয়, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পায়। পুনৰ লগ পাম এটা অন্য ৰেচিপিৰ সৈতে। আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।